পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কাজিৰঙা নিউজলৈ। মই জিৎজ্যোতি লস্কৰ আপোনালোকৰ সন্মুখত আনিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱৰ কোভিড পজিটিভ পেচেণ্ট হিমাশ্ৰী বৰা, যোনজন আজি ধৰা পৰিছে, তেওঁক ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াই জনোৱাৰ মতে গুৱাহাটী GMCHলৈ লৈ যোৱা হ'ব 108ৰ দ্বাৰা। এতিয়া আপোনালোকে দেখিবলৈ পাইছে, তেওঁ আহি পেলাই 108ত কিদৰে উঠিছেহি। তেওঁক এতিয়া লৈ যোৱা হ'ব গুৱাহাটী GMCHলৈ। নগাঁৱৰ হিমাশ্ৰী বৰা তেওঁৰ বাসগৃহতে হোম কোৱাৰেণ্টাইন হৈ আছিলে, যিহেতু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াই জনাইছিলে যে বিশেষ শাৰীৰিক অৱস্থাৰ কাৰণে তেওঁক হোম কোৱাৰেণ্টাইনত থাকিবলৈ অনুমতি দিয়া হৈছিলে আৰু তেওঁক এইদৰে 108ৰ দ্বাৰা GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু সেই জেগাটো নগাঁৱৰ আমলাপট্টি জেগাটো এতিয়া ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষিত কৰা হৈছে। নগাঁৱৰ হিমাশ্ৰী বৰাক আপোনালোকে দেখিলে, এওঁ ৰাজস্থানৰ পৰা আহিছিলে। তেওঁক ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে। ধন্যবাদ।